আজি দেখোন দুদিন হ'লেই পাই ল'ৰা ঘৰৰ পৰা ফোন দেখোন কৰাই নাই। পচন্দ নহ'ল নেকি বাৰু আমাৰ মাজনীক পাই চিন্তাহে লাগিছে আৰু। কিনো অকলে ভুন ভুনাই আছা এই হয়? ল'ৰাটোৰ ঘৰৰ কথাকে ভাবি আছোঁ। আজি দেখোন দুদিন হ'লেই ফোন কৰিম বুলি কৈ দেখোন ফোন কৰাই নাই। পচন্দ নহ'ল নেকি বাৰু আমাৰ মাজনীক? তুমি যে কি কথাবোৰ চিন্তা কৰি থাকা, পচন্দ নহ'লে যেনিবা আমাৰ মাজনী কি নেপাব নেকি আৰু ল'ৰা? তাতকৈ ভাল ভাল ল'ৰা আহিব। ৰ'ব কোনে ফোন কৰে আকৌ। হেল্ল', হয় কওকচোন। আমাৰো ল'ৰা পচন্দ হৈছে আকৌ। মই এখেতক কৈ আছিলোঁ আপোনালোকৰ ঘৰৰ কথা। আগবাঢ়িব পাৰে আৰু এতিয়া। এই আমাৰ ঘৰৰ ওচৰতে মানুহ এজন আছে, চোৱা মেলা কৰে। এই বিয়াখনৰ কথা লৈ চোৱাবলৈ দিছোঁ বাৰু, এখেতক পঠিয়াই দিছোঁ। আহিলে মই জনাম বাৰু আপোনাক। ঠিক আছে জনাব বাৰু। কি ক'লেনো ফোনত হয়? আপুনি তাৰমানে বুজিয়ে পোৱা নাই, মাজনী পচন্দ হৈছে বোলে। এতিয়া সেই ওচৰৰ কাৰোবাক বোলে চোৱাবলৈ দিছে। অকণমান দেৰি পিছত আকৌ ফোন কৰি জনাম কৈছে কেতিয়াকৈ দিন বা পৰে। এতিয়া পিছে ভালেই হৈছে বাৰু। খালি এতিয়া লকডাউনৰ সময়ত এতিয়া কি হ'ব বাৰু? যি হয় হ'ব আৰু। এতিয়া কিবা লকডাউনৰ মানুহে বিয়া সভা নপতাকৈ আছেনে? ৰ'ব মই মাজনীকে আৰু ৰকীকে খবৰটো দি আহোঁগৈ। আপুনি আহিলে? কি ক'লে পিছে? এই বৰ ডাঙৰ কথা হ'ল নহয়। বিয়া দিন বাৰ এইটো মাহতে আছে বোলে, নহ'লে এই বছৰলৈ আৰু নায়েই। তেতিয়া এই মাহতে যদি আমি নাপাতো তেতিয়া অহা বছৰতে আকৌ ৰ'বগৈ লাগিব। অহা বছৰলৈ আৰু ৰ'বলৈ নাই দেই, এই মাহতে পাতিব লাগিব। কাম কৰি মোৰ আৰু কিবা লাগিছেগৈ, বোৱাৰী মুঠতে লাগে আৰু। এনে একেবাৰে কাম কৰি হেৰি লৈছে, তুমি তাৰমানে বোৱাৰীক কাম কৰিবলৈহে আনিবা নেকি? নহয় আৰু দুইজনে মিলি মিলি কৰিম আৰু। আপোনালোকৰতো একো খবৰ নাই, মইহে অকলে কৰি থাকিব লাগে। হ'ব দিয়া, এতিয়া তুমি সিহঁতৰ ঘৰলৈ ফোন কৰি কথাটো জনাই দিয়া। অকল তুমিয়ে মই পাতিম বুলি ক'লে নহ'ব নহয়, সিহঁতৰতো মত লাগিব। ইফালে এতিয়া লকডাউনৰ সময়, তেওঁলোকৰ এজনী ছোৱালী, তেওঁলোকে বা আকৌ কি কয়। ৰ'ব মই ফোনটো কৰি জনাই দিওঁ। হয় নেকি? তেনেহ'লে মই বৰ ডাঙৰ কথা হ'ল নহয়। এতিয়া লকডাউনৰ সময়, মই এখেতৰ লগত আলোচনা কৰি কথাটো জনাম বাৰু। মাজনী বিয়াখন বাৰু ভাল ঘৰতে ঠিক হোৱা লেখীয়া লাগিছে, এতিয়া কি হয় পিছে। আপুনি ৰুমত আৰামত বহি আছে, এইফালে কি হ'ল গম পাই নাই? কি হ'ল নোকোৱা আকৌ? সিহঁতৰ ঘৰৰ পৰা ফোন কৰিছিলে। এই চাই মেলি আহিলে বোলে, বিয়াখন এতিয়া এইটো মাহতে হ'ব লাগিব বুলি কৈছে। নহ'লে বোলে এইটো বছৰত দিন বাৰ নাই বোলে, নহ'লে অহা বছৰলৈ ৰ'ব লাগিব বোলে। কি কৰোঁ বাৰু? হয় বৰ ডাঙৰ কথা হ'ল নহয়। এতিয়া লকডাউনৰ সময়ত কেনেকৈ হ'ব? কেনেকৈ বিয়া যা যোগাৰ কৰিম আমি? এই বস্তু যা যোগাৰ হ'ব। এতিয়া লকডাউনত কিবা বিয়া বাৰ নপতাকৈ আছে নেকি? এতিয়া আপুনি প্ৰথমতে কওকচোন, এতিয়া কি বুলি জনাওঁ সিহঁতক। যদি সিহঁতিও তেনেকৈ কৈছে, তুমিও এনেকৈ ভাবিছা, মইনো কি ক'ম আৰু। তেতিয়াহ'লে হ'ব বুলিয়ে কৈ দিবা আৰু। বস্তু চস্তু যেনে কিবা কৰি যোগাৰ কৰিব লাগিব আৰু। মই তেতিয়া তেওঁলোকক খবৰটো জনাই দিওঁ আৰু, আমিও যে বিয়াখন পাতিম বুলি। আৰু মুনু আৰু বৰ্ণালীকো খবৰটো জনাই দিওঁ। 2-3 দিনমানৰ পাছত সিহঁতক মাতিয়ে পঠিয়াওঁ পাই। যোৱা পাই, তেতিয়াহ'লে তুমি ফোন কৰাগৈ আৰু লাহেকৈ যা যোগাৰ কৰিবই লাগিব। সময় নাই দেখোন হাতত। যাওঁ মই ফোনটো কৰি ল'মগৈ। চা মুনু, তই এই 2 এদিনতে গুচি আহ দেই। সময় একদম হাতত নাই নহয়, গম পাৱ নাই? যোৱা যোগাৰ বহুত কৰিবলৈ আছে, মুঠতে তই আহিবি দেই। হ'ব, এতিয়া মই থৈছোঁ, তই আহিবি কিন্তু আকৌ। বিয়া কি কৰিবি? মজা আকৌ দেই, কেনেকুৱা মজা লাগিব আৰু। বিয়াত একদম বেলেগ ফূৰ্তি কৰিম আৰু দেই, বেলেগ ফূৰ্তি কৰিম আৰু। এতিয়া মই গৈ পেলাই তাইক জোকাই থাকিব লাগিব। মই কচোন বাৰু, বিয়াত কি খাবা ন? কি খাবা? এই ৰচোন, এইটো হুলচোন নকৰিবি। তোৰ অকল খোৱা কিমান চিন্তাত লাগিছে মইহে জানো। দিন সময় হাতত সময় নাই। হ'ব দিয়া মা, আমাক কিবা এজনীহে বাই আৰু বিয়া ঠিক হৈছে, ফূৰ্তি নকৰিম আৰু। সেই যি খোৱা বাৰু, এই মই লগৰ ল'ৰা মাতিব লাগিব পাই। মই এতিয়া যাওঁ, এইজনীখন লুকাই থাকোঁগৈ ৰ। এনেই লকডাউন আকৌ মানুহনো বেছি মাতিবই নোৱাৰি, সি আকৌ লগৰ ল'ৰা মাতে। হ'ব বাৰু দিয়া, সেই নামাতো বাৰু। সেই খালি খোৱাটো অকণমান স্পেচিয়েল কৰিবা আৰু। এনেও মানুহজনো কম যেতিয়া, খৰচ পাতিটো কমেই হ'ব আৰু খোৱাত। তাৰ কথা না। বন্ধুসকল, যেনে তেনে বিয়াখন বাৰু ঠিক হ'লগৈ বাৰু। এতিয়া ইমান ল'ৰালৈকে এতিয়া বিয়াখন কেনেকৈ পাতিম? ইফালে লকডাউনৰ সময়, সেইটোৱে চিন্তা কৰি আছোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ।